যেতিয়া মই 17 বছৰীয়া আছিলোঁ তেতিয়া মই এখন কিতাপত পঢ়িছিলোঁ যদি আপুনি প্ৰতিদিন এইদৰে জীয়াই যে এইটোৱে আপোনাৰ জীৱনৰ শেষ দিন তেতিয়া কোনোবা নহয় কোনোবা দিনা আপুনি সত্য প্ৰমাণিত হ'বই। এই বিচাৰধাৰা মোৰ মগজত সোমাই গ'ল আৰু তেতিয়াৰ পৰাই মই সদায় নিজকে প্ৰশ্ন কৰি আহিছোঁ যদি এইটো দিন মোৰ জীৱনৰ অন্তিম দিন তেনেহ'লে মই এই কামটো কৰিলোহেঁতেননে। যেতিয়া ইয়াৰ উত্তৰটো নহয় বুলি ওলায় তেতিয়াই মই ভাবোঁ যে আজি মই কিবা ব্যতিক্ৰম কৰাৰ প্ৰয়োজন আছে। ষ্টিভ জবছৰ এই ভাষণটোতে বহু গভীৰ কথা লুকাই আছে। যদি এই কথাটো আপুনি ভালদৰে উপলব্ধি কৰে তেন্তে ই আপোনাৰ দেহত অন্য এক শক্তিৰ সঞ্চাৰ কৰিব। কিন্তু ইয়াতকৈও অধিক প্ৰেৰণাদায়ক ষ্টিভ জবছৰ জীৱন কাহিনী। তেওঁ এগৰাকী এনে ব্যক্তিত্ব আছিল যি নাতো টকা পইচাৰ প্ৰতি দুৰ্বলতা আছিল নাতো টকা পইচা তেওঁৰ পৰিচয় আছিল। ব্যতিক্ৰমী চিন্তা কৰা আৰু টেকনলজিক নতুন ৰূপ দিয়াই আছিল ষ্টিভ জবছৰ ব্যক্তিত্বৰ বিশেষতা। কিন্তু ষ্টিভ জবছৰ জীৱনটো ইমান সৰল নাছিল। বহু উত্থান পতনৰ সমষ্টি আছিল তেওঁৰ জীৱনটো। আহক তেন্তে তেওঁৰ জীৱন সম্পৰ্কে আলোচনা কৰোঁ। ষ্টিভ জবছৰ জন্ম 24 ফেব্ৰুৱাৰী 1955 চনত কেলিফৰ্ণিয়াৰ ছেন ফ্ৰান্সিস্কোত হৈছিল। তেওঁৰ আচল নাম আছিল ষ্টিভেন পল জবছ। তেওঁক তুলি লোৱা মাতৃৰ নাম হৈছে ক্লাৰা আৰু পল জবছ। তেওঁৰ প্ৰকৃত পিতৃ মাতৃৰ আৰ্থিক অৱস্থা যথেষ্ট দুৰ্বল আছিল। তেওঁলোকে বিচৰা নাছিল যে তেওঁলোকৰ সন্তান অভাৱ অনাটনৰ মাজত ডাঙৰ দীঘল হওক। সেয়ে ষ্টিভ জবছৰ ভাল পঢ়া শুনা কৰোৱাৰ স্বাৰ্থত ক্লাৰা আৰু পল জবছৰ হাতত গতোৱাৰ সিদ্ধান্ত লৈছিল ষ্টিভ জবছৰ প্ৰকৃত পিতৃ মাতৃয়ে। তেওঁৰ পিতৃ পল জবছ এটা ইলেক্ট্ৰিকেল ৱৰ্কশ্বপ চলাইছিল। সেয়ে ষ্টিভ জবছৰ অধিক সময় পিতৃক সহায় কৰোঁতেই অতিবাহিত হৈছিল। এয়াই আছিল সেই পৰিৱেশ য'ত বস্তুবোৰৰ সঠিক ৰূপত মিহলি কৰি নতুন বস্তুবোৰ বনাবলৈ শিকিছিল ষ্টিভ জবছে। লাহে লাহে ইলেক্ট্ৰনিক্স ষ্টিভ জবছৰ চখত পৰিণত হৈছিল। প্ৰাথমিক বিদ্যালয়ত 4 বছৰ পঢ়াৰ পিছত কোনো বিশেষ কাৰণত তেওঁৰ পিতৃ লছ আল্টছত শ্বিফ্ট হ'বলগীয়া হয় আৰু তাত তেওঁৰ নামভৰ্তি হয় হোমষ্টেড মাধ্যমিক বিদ্যালয়ত, য'ত তেওঁ লগ পাইছিল ষ্টিভ ৱাজনেকক যিয়ে পিছলৈ এপল কোম্পানীৰ অংশীদাৰো হৈছিলগৈ। স্কুলীয়া শিক্ষা সম্পন্ন কৰাৰ পিছত ষ্টিভ জবছে নামভৰ্তি কৰিছিল ৰীড কলেজত। কিন্তু কলেজখনৰ মাচুল ইমানেই বেছি আছিল যে তেওঁৰ পিতৃ মাতৃৰ কাৰণে সেয়া পৰিশোধ কৰা কঠিন হৈ পৰিল। ষ্টিভ জবছে 6 মাহ পিছতে কলেজ ত্যাগ কৰে আৰু তাৰ পিছত তেওঁ মন পচন্দৰ কেলিগ্ৰাফীৰ কাৰিকৰী শিক্ষা গ্ৰহণ কৰে। এয়া আছিল সেই সময় যেতিয়া ষ্টিভ জবছৰ লগত নাছিল এটা পইচাও। আনকি তেওঁ হোষ্টেলৰ ফিজো দিব পৰা নাছিল। সেইবাবে তেওঁ বন্ধুৰ ৰুমৰ পকাত শুবলগীয়া হৈছিল। তেওঁ খানা খাবলৈ প্ৰতি দেওবাৰে বহু মাইল খোজকাঢ়ি মন্দিৰলৈ গৈছিল, য'ত তেওঁ ভৰপেট খাদ্য খাব পাৰিছিল। তাৰ পিছত 1972 চনত ষ্টিভ জবছে ভিডিঅ' গেম নিৰ্মাণ কৰা কোম্পানী আটাৰীত প্ৰথম চাকৰি পাইছিল। তাত তেওঁ কিছু বছৰ কাম কৰে। 1974 চনত তেওঁ তেওঁৰ বন্ধু ডেনিয়েল কটকীৰ সৈতে ভাৰতলৈ আহে, যিয়ে পিছলৈ এপল কোম্পানীৰ কৰ্মচাৰীও হৈছিলগৈ। তেওঁ 7 মাহ ধৰি ভাৰতত কটায় আৰু বৌদ্ধ ধৰ্মৰ শিক্ষা দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ পুনৰ আমেৰিকালৈ উভতে আৰু পুনৰ আটাৰী কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে। 12 ডিচেম্বৰ 1980 চনত প্ৰথমবাৰৰ বাবে কোম্পানীটোৰ IPO বজাৰত উলিয়াই দিয়া হয়, যাৰ লগে লগে এপল এটা সাৰ্বজনীন কোম্পানীলৈ ৰূপান্তৰিত হয়। আৰু এপলৰ এই IPOয়ে বিশ্বৰ সকলো কোম্পানীতকৈ অধিক লোকক ৰাতিৰ ভিতৰতে কোটিপতি বনাই দিয়ে। তাৰ পিছত যেতিয়া এপলে থাৰ্ড আৰু লিজা ডেস্কটপ বজাৰত লঞ্চ কৰে তেতিয়া কিন্তু মানুহে তাক ইমান পচন্দ নকৰে, যাৰ বাবে বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হয় এপল কোম্পানীটো। আনকি ষ্টিভ জবছক ইয়াৰ বাবে দায়ী কৰা হয়। 17 ছেপ্টেম্বৰ 1985 চনত কোম্পানীটোৰ বৰ্ড অৱ ডাইৰেক্টৰে ষ্টিভ জবছক কোম্পানীৰ পৰা উলিয়াই দিয়ে। তাৰ পিছত তেওঁ বহুত ভাগি পৰে। অসফলতাই তেওঁক যেন খুলি খুলি খাব ধৰিলে। তাৰ পিছতো তেওঁ সাহস হেৰুওৱা নাছিল আৰু নেক্সট ইংক নামেৰে এটা কোম্পানী মুকলি কৰিছিল। তেওঁ সেই কোম্পানীটোৰ ইমান ইনকাম কৰিবলৈ ধৰিলে যে 1986 চনত $10 মিলিয়ন এটা গ্ৰাফিক্স কোম্পানী ক্ৰয় কৰে, যাৰ নাম তেওঁ পিক্সাৰ ৰাখিছিল আৰু বহু সফলতা অৰ্জন কৰিছিল। ইফালে ষ্টিভ জবছ অবিহনে এপল কোম্পানী বহু লোকচানৰ সন্মুখীন হৈছিল। তেতিয়া এপলে
$447 মিলিয়ন নেক্সট কোম্পানীটো ক্ৰয় কৰে আৰু ষ্টিভ জবছ হৈ পৰে এপল কোম্পানীৰ CEO। তাৰপিছত তেওঁ এপলৰ বহু আচৰিত প্ৰডাক্ট উলিয়ায়, যেনে আইপড, আইটিউনছ, আৰু 2007 এপলৰ প্ৰথম মোবাইল ফোন মুকলি কৰে, যিয়ে মোবাইল ফোনৰ বজাৰত আলোড়ন সৃষ্টি কৰে। আজিও আইফোন যথেষ্ট জনপ্ৰিয়। 5 অক্টোবৰ 2011 চনত মাত্ৰ 56 বছৰ বয়সতে কেঞ্চাৰৰ ফলত ষ্টিভ জবছৰ মৃত্যু হয়। আৰু তাৰ পিছদিনাই কেলিফৰ্ণিয়াৰ ৰাজ্যপালে সেই দিনটোক ষ্টিভ জবছ ডে হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। থিংক ডিফাৰেণ্ট, এয়াই আছিল ষ্টিভ জবছৰ মূল মন্ত্ৰ। এই শব্দৰ ভৰসাতে জগত সলনি কৰিলে তেওঁ। তেওঁ সদায় বিশ্বাস কৰিছিল যে জীৱনত যদি আমি সফল হ'বলৈ বিচাৰোঁ তেন্তে কাৰো বাবে অপেক্ষা নকৰি নিজে খোজ দিয়া আৰম্ভ কৰিব লাগে।